গেংটিঙৰ নাইট লাইফ কেনেকুৱা আপোনালোকে আজি চাব। হে গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল ডিবি টাৰ্বো আৰু বৰ্তমান আছোঁ গুৱাহাটী এয়াৰপৰ্টৰ একদম কাষতে। আজি যাই আছোঁ মালয়েছিয়া গাইজ আৰু আমাৰ ফ্লাইট আছে ৰাতি মোটামুটি 12টা বজাৰ আশে মানে 11:45। গমটো পাই এয়াৰপৰ্টৰ ভিতৰত না খাদ্যৰ কিমান দাম, মানে তাতে যদি আপুনি চাহ আৰু এটা চিংৰা খায় 200-300 টকা, মানে ইমানে প্ৰাইচ বেছি হয়। তাতে আমি 200 টকাত বা 300 টকাত যি খাম না, তো এতে আমি পেট ভৰে খাব পাৰিম দোচা, আৰু এইফালে লৈছোঁ দোচা মোটামুটি 200-300 টকাত আশে আছে। কমচে কম পেট ভৰব। আৰু ৰাতিপুৱা আমি যাই পাম 6টা বজাত, মানে মালয়েছিয়া পাম 6টা বজাত। আৰু ইবাৰ যিটো আছে না একদম চাব বহুত ধুনীয়া। মালয়েছিয়াৰ আপোনাৰ A to Z দেখাম, লগতে কিমান কি খৰচা গোটেইখিনি দেখাম, আৰু পুৰা গ্ৰ' আছে। বাকী সুমন্ত দা কেনে একদম, আৰু ইফালে আছে সুবল দা, আৰু ইফালে আছে আমাৰ দাদা। একদম বঢ়িয়াকৈ যাম। ফ্লাইটত বহি ল'লোঁ আৰু একদম দোচা আছে খাইছোঁ না, দোচা একদম মছলা দোচা একদম জবৰদস্ত আছিল। এতিয়া টাইম হৈছে আপোনাৰ মোটামুটি 12টা বাজে। পুৰা ফ্লাইট একদম ৰাইট টাইমত আছে, তো পুৰা টোপনি মাৰিম, কাৰণ ৰাতিপুৱা যাই পাম 6টা বজাত। আৰু এইবিলাক গাড়ী চাড়ী লৈ লৈছোঁ, পুৰা একদম টোপনি মাৰি যাম। আমাৰ জাৰ্ণি অলপ দূৰ আছে না, তো পুৰা জাৰ্ণিৰ মজা ল'ম। আৰু আপোনালোকে না পুৰা চিৰিজটো চাব, চিৰিজৰ মজা ল'ব। আইফোনৰ বহুত কম দাম, তো মই কিমান কি প্ৰাইচ সেইবিলাকো আপোনালোকক কম। মালয়েছিয়াত মানে ইলেক্ট্ৰনিক্সৰ দাম বহুত কম, মোটামুটি আমাৰ ভাৰততছে মোটামুটি 30-40 হাজাৰ কম হ'ব এটা আইফোনত। বৰ্তমান আছোঁ মালয়েছিয়া এয়াৰপৰ্টত, আৰু ইমিগ্ৰেশ্যনৰ পৰা লাগেজ কমপ্লিট লোৱা হৈ গৈছে। আৰু এতিয়া গাড়ীক লৈ ৱেইট কৰি আছোঁ, মানে গাড়ী আহি আছে। আৰু অলপ পাছত ব্ৰেকফাষ্ট কৰি বৰ্তমান ইয়াৰে টাইম না, তো মোটামুটি আপোনাৰ 8টা বাজিছে। মানে আমাৰ তাৰ আৰু মালয়েছিয়াৰ টাইমৰ ডিফাৰেঞ্চ আছে 2.5 ঘণ্টা। মানে আমাৰ যিটো তাৰে টাইম আছে না, তো তাৰ লগত আপুনি 2.5 ঘণ্টা যদি প্লাছ কৰি দিয়ে, তো সেইটো হৈছে মালয়েছিয়াৰ টাইম। বৰ্তমান আছোঁ ব্ৰেকফাষ্ট কৰাৰ কাৰণে, আৰু এইখন হৈছে জয়পুৰ মহল। বলক ইয়াতে কৰোঁ ব্ৰেকফাষ্ট। ব্ৰেকফাষ্ট কৰিলোঁ, পুৰা জবৰদস্ত ব্ৰেকফাষ্ট আছিল। খাই একদম ভাল লাগিল, মানে এনে লাগিছে যে আমি ভাৰততে খানা খাই আছোঁ। আৰু এতিয়া চাইট চিং আছে, চাইট চিংবিলাক চাম। আৰু এইখানে হৈছে আমাৰ বাছ, আৰু ইয়াতে আছে কমপ্লিট গ্ৰুপ। আৰু গাইজ বৰ্তমান এইটো এটা ভিউ পইণ্ট, আৰু ভিউ পইণ্টৰ নাম হৈছে পুত্ৰজয়া। আৰু ইয়াত না ফটোগ্ৰাফী কৰি বহুত ভাল লাগিব। ইয়াত ধুনীয়াকৈ লেখা আছে পুত্ৰজয়া। আৰু একবাৰ আপুনি গোটেইখিনি চাওকচোন, 360 ভিউ এটা ইমান ধুনীয়া। ইয়াতে আহি না বহুত ভাল লাগিল, মানে আমি ইয়াত 1 ঘণ্টা সময় স্পেণ্ড কৰিলোঁ। আৰু কেনেকৈ 1 ঘণ্টা সময় হ'ল না একদম গমেই নাপালোঁ। আৰু ইয়াতে না ফটোগ্ৰাফী বহুত কৰিলোঁ, তো চাওক না এৰিয়াটো চাওক। আৰু এইটো যি দেখছি না, এইটো এটা হৈছে মছজিদ, ইমান ডাঙৰ মছজিদ। আৰু ইয়াতে না ফটোগ্ৰাফী কৰি বহুত ভাল লাগিল। আৰু ফটোবিলাক পাব আপোনালোকে ইনষ্টাগ্ৰামত। আৰু ইয়াত না গাড়ী কালেকশ্যন কি চাব, A to Z কালেকশ্যন। ছুপাৰ বাইক, হায়াবুছা, ZX-10R, BMW RR, এনি মডেল ইয়াতে এভেইলেবল। একদম পুৰা ৰাস্তাত চলি থকা দেখা পাব। নৰ্মেলি চলি থাকে আমাৰ যেনেকৈ বাইক চলি থাকে, ইয়াতে এনেকৈ ছুপাৰ বাইক সেনেকৈ চলি থাকে। ৰাস্তা ইমানেই ভাল না, পুৰা 300 পুৰা দবে চলাব পাৰিব গাইজ। আৰু গাড়ীৰ কি কালেকশ্যন চাব, 4-চকীয়া, মানে আমাৰ যেনেকৈ মাৰুতি চলে না, ইয়াতে সেনেকৈ গাইজ তাৰ মানে মেক্সিমাম গাড়ী চলে। আৰু অডি, মাৰ্চিডিজ, BMW কি কালেকশ্যন চাব, আৰু কি জবৰদস্ত চাউণ্ড, মানে শুনি না ইমান ভাল লাগি আছে। মোৰ বাইকলৈ বহুত মনত পৰি আছে। তো বলক এতিয়া যাওঁ আন এটা ডেষ্টিনেশ্যনলৈ। আৰু আমি এতিয়া কৰিম কেবল কাৰ। আৰু এইটো হৈছে ইয়াৰে টিকট, মানে আপ এণ্ড ডাউন আছে। আৰু এই টিকটৰ ভেলু ইয়াৰে হৈছে 16 টকা, আৰু ইণ্ডিয়ান মানি 320 টকা। আৰু একদম ইজি, এই যি টিকটটো আছে না, তো আপুনি ইয়াতে জাষ্ট এনেকৈ স্কেন কৰি দিয়ক। কেবল কাৰ আছে না, এইটো হৈছে এছিয়াৰ ভিতৰত সবচে দীঘল কেবল কাৰ, 2.8 কিলোমিটাৰ। তো পুৰা যথেষ্ট ভাল লাগিব, পুৰা এনজয় কৰিম, লগতে আপোনালোকক দেখাম। আৰু এইবিলাক মানে আগতে আমি ছুইজাৰলেণ্ডত কৰিছোঁ, আৰু যোৱা বছৰ আমি কাজাকিস্তানত কৰিছোঁ, আৰু এইবাৰ আমি ইয়াত কৰিম। ফুল এনজয় কৰি আছোঁ। আৰু আমি বৰ্তমান সাগৰ পৃষ্ঠৰ পৰা 1700 মিটাৰ ওপৰত আছোঁ। আৰু চাওক না গাইজ, ভিউটো একদম চাওক। বাকী কেনে কেনে, আৰু চাওক না গাইজ, ভিউটো চেক কৰক। ইয়াৰ পৰা যদি কিবাকৈ শনিন্দা আমি পৰি যাওঁ, ধৰক কিবাকৈ ৰছীৰ পৰা ওলাই বললাক, কি হ'ব পাৰে? এবাৰ ভাবি চাওকচোন, মানে ৰছীৰ পৰা এই বাকেটটো ওলাই বললাক, আমি যিটো বাকেট আছোঁ, এটা বাকেট এটা ওলাই বললাক, কি হ'ব পাৰে? তো এন এক্সিডেণ্ট মানে একদম কম, মানে 0.1% বুলি আপুনি ক'ব পাৰে। এন এক্সিডেণ্ট খুব কম। আৰু তো যি কি নহওক, এটা জাষ্ট ধেমালি আছিল। আৰু আপোনালোকে পৰা ভিউ এনজয় কৰক। আৰু ইফালে চবে না
পুৰা একদম নিজে পুৰা নিজৰ ফোনেদি ভিডিঅ' কৰাত বা ফটোগ্ৰাফী কৰাত পুৰা ব্যস্ত হৈ আছে তো অলপ চলপ কৰিম এতিয়া ফটোগ্ৰাফী আৰু ফটোবিলাক পাব আপোনালোকে ইনষ্টাগ্ৰাম আইডি আপনি হোটেলৰ ৰুম দেখলি পাগলা হৈ যাব কিমান ৰুম আছে তো চাওক ইয়াত লেখা আছে মানে ৱৰ্ল্ডৰ ভিতৰত সবচে ডাঙৰ হোটেল আৰু ইয়াত আছে ৭৩৫১ ৰুম অ' মাই গড মানে আপুনি গণি না শেষ কৰিব নোৱাৰিব ইমানেই ৰুম আছে গাইজ তো ফাইনেলি গাইজ আহি পালোঁ নিজৰ হোটেলৰ ৰুমত মানে হোটেলৰ ৰুম যিমান বেছি না সেই হিচাপত ৰুমবিলাক অলপ সৰু অলপ যদি ৰুমবিলাক আৰু ডাঙৰ হ'লে হয় না তো বহুত ভাল লাগিল তো আপোনালোকক দেখাম ৰুমটো কেনেন কি কথা তো চাওক ইফালে আছে দুখন বিছনা দুইজনৰ কাৰণে আৰু ইফালে যদি চাই ইফালে এটা টিভি আছে আপুনি টিভি মানে ধৰক চাব পাৰিব ইফালে অলপমান স্পেচ আছে আপুনি কফি চফি বনাই খাব পাৰিব আৰু এতিয়া আমি আমাৰ কফি খাব বহুত মন যায় আছে তো তাৰ কাৰণে ইফালে তোমাতে কফি চফি বনাই আছে বাকী ইফালে এটা আপোনাৰ লেট্ৰিন আছে এতিয়া আপুনি লেট্ৰিন চেট্ৰিন কৰি গা চা কিন্তু আপুনি এইটোতে ধুব লাগিব মানে এতে গা ধুব লাগিব আৰু ইফালে এটা আছে বেচিন তো এইখিনিয়ে আৰু ভিডিঅ'টো গাইজ ইয়াতে শেষ নকৰোঁ ভিডিঅ'টো আমি শেষ কৰিম আজি ইয়াৰে নাইট লাইফ দেখাম আপোনালোকক মানে গেংটিঙৰ নাইট লাইফ কেনেকুৱা আপোনালোকে আজি চাব গোটেই ৰাতি কালি না মানে টোপনি যদি ফ্লাইটত আহিছে বৰ বেছি আধা ঘণ্টা টোপনি আহিছে একদম টোপনি নাহি বুলি ক'ব পাৰি আৰু ইটা ইয়াৰে টাইম হৈছে মোটামুটি 4:15 চাহ খাম মানে কফি চফি খাম খাই গা চা ধুই ফ্ৰেছ চেছ হৈ পুৰা 2-3 ঘণ্টা টোপনি মাৰিম তাৰে পাছত আপোনালোকক নাইট লাইফ দেখাম তো গাইজ অলপ পুৰা ৰেষ্ট চেছ লৈছোঁ অলপ চলপ টোপনি পাইছোঁ মোটামুটি 2-3 ঘণ্টা আৰু ইটা বাজিছে ইয়াৰে মোটামুটি 8:20 হৈছে ৰাতিৰ 8:20 আৰু আপোনালোকক আজি নাইট লাইফ দেখাম মানে মালয়েছিয়াৰ গেংটিঙৰ নাইট লাইফ দেখা পাব আৰু চাওক না গাইজ চেক কৰক ভিউটো আৰু কি আছে কি নাই গোটেইখিনি আলোচনা কৰিম এইটো ব্লগতে তো চাব পুৰা কণ্টিনিউ আৰু অহাকালিনা দিনত মানে ইয়াৰে বাহিৰত যি কৰিব পাৰি সেইবিলাকো কৰিম মানে কিছুমান আপোনাৰ এক্টিভিটি আছে সেই এক্টিভিটিবিলাক কৰিম বহুত ভাল লাগিব পুৰা গোপ্ৰ চপ্ৰ লগাই ল'ম আৰু গাইজ ট্ৰেণ্ডিঙত আছে দুখন পাৰ্ক এখন আছে ইনডোৰ আৰু এখন আছে আউটডোৰ তো আজি আপোনালোকক মই দেখাম ইনডোৰ পাৰ্ক আৰু অহাকালি দেখাম মই আউটডোৰ পাৰ্ক তো বলক চাওঁ গাইজ ইনডোৰ পাৰ্কত কি আছে ইয়াত না ইনডোৰ যিটো আপোনাৰ পাৰ্ক আছিল ইয়াত ভেৰাইটিজ গেম আছে মানে ভেৰাইটিজ আপুনি বহুত গেম খেলিব পাৰে মানে ধৰক ক'ৰবাত বলটো ধৰক বাল্টিঙৰ ভিতৰত ভৰাই দিব লাগে যদি ওলাই আহে না তো আপুনি একো নাপায় তো সেনেকৈ বহুত গেম আছে গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু গাইজ অহাকালি লগ কৰি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে